আজি আহিলো বগৈ তলফালে আজি কোনোবাই ধুনীয়া ধুনীয়া হাগি থৈছে অহা পিছকে Hi, hello, welcome to my YouTube channel. তো গাইছ আমি এতিয়া গৈ আছোঁ বহুত তলফালে গৈ আছোঁ ইফালে নদী এখন আছে দিয়াক নৈখন তো ভাবিছোঁ কি বহুত দিন বগৈ চগৈ খোৱা নাই তাকে কি বগৈ তলত এৰি গৈ চাম বগৈ পকিলে খাম আৰু বুলি তো গৈ আছোঁ সেই পিছফালে ভ্লগ বনাবলৈ আহিছে আৰু ৰ'দটো 12টামান বাজিছে বাৰু কালি একদম ঠাণ্ডা নাছিলে আৰু কেনেকুৱা এতিয়া আহিছোঁ আহি পিনে এতিয়া বগৈ খাম বুলি আহিছোঁ তাকে এতিয়া বগৈ পকা আছেনে নাই নে নিজানো গমেই নাপাওঁ গৈ চাইছোঁ আৰু কি বুলি কয় যদি আছে আৰু তেতিয়া পকিয়ে তেতিয়া খাম আৰু যদি পকা নাই তেতিয়া কিটো খাবি আৰু যাবগৈ লাগিব আকৌ মুখত টেপিলে এতিয়া গৈ আছোঁ কি বুলি কয় পথাৰ পাওঁগৈ পথাৰ মানে কি আৰু বহু বস্তু বা পাওঁগৈ হ'লেও আৰু পকিছেনে নাই পকা বগৈ গছ কিবা বগৈ পকিছে নাই বগৈ খাওঁ বুলি আহিলোঁ কেলা বগৈয়ে পকা নাই বগৈ গছৰ তলত আহিহে গম পাওঁ যে বগৈ পকা নাই লাগিব 5-10 দিনমান তো দেখিলি আৰু বগৈ কিমান কেঁচা আজি আহিলোঁ বগৈ তলফালে আজি কোনোবাই ধুনীয়া ধুনীয়া হাগি থৈছে এনেকৈ আহি পিনে ঘপককৈ নদীখনৰ পৰা আহিলোঁ নদীখন আহিলোঁ কি বুলি কয় এই নদীখনতো মানে এটা ইতিহাস আছে জানো এই নদীখনৰ দিয়াক নৈ এখন দিয়াক নৈ কয় এখন অৰুণাচল আৰু এইখন অৰুণাচল এই নদীখনৰ এপাৰখিনি অৰুণাচল এপাৰখিনি অসম এতিয়া আমি অসমত আছোঁ সেইফালে নদীখন পাৰ হ'লে অৰুণাচলে আৰু গতিকে এই নদীখনৰ ইতিহাস আছে কি বুলি জানে নাই আগতে অকল এই নদীখনত অকল কি আহিছিলে জানে নাই অকল গুখন বঙি আহিছিলে যেতিয়া হিমন্তই লেট্ৰিন দিলে ন তেতিয়াৰ পৰা নাহে আৰু এবাৰ আমাৰ গা ধুলে বুলি ক'লে খজুৱাই এখন পানী ক'ব লাগিছে না দেখিছে আৰু বিৰাট জংঘল হাবি সেইফালেও অৰুণাচল সেইফালেও হাবি আগতে খেতি চেতি কৰিছিলে এতিয়া কৰা নাই বহু গছ সেইফালেও আছে থকাটো কিন্তু পকা নাই যে কি কৰা হ'ব এতিয়া আমাৰ নদীখন এনেকুৱাই আৰু মাছ চাছ ওলায় ইয়াত ধুনীয়া খাই তেলো লাগে কাৰণ বেছিকৈ খাব পাইছিলে ন ধুনীয়া দেখিয়ে আৰু দেখিলে ধুনীয়াকৈ হাগি থাকে এইবোৰ দেখিলে বেয়া লাগে আৰু বহি খাব আহি পেলাই বগৈ তলত সেইটো পকতি ভাবিলোঁ কি ব্লগ এটিকে বনাই দিম আৰু হ'লেও আৰু এবাৰকৈ বগৈ চগৈ ভালকৈ চাই লওঁ ন যদি বগৈ চগৈ খাব পাওঁ বগৈ খাম আৰু যদি নাই নহ'লে আৰু যামগৈ আৰু চলো আহিছোবা পিছফালে দেখিছে আৰু আহিছোবা পিছফালে বগৈ এতিয়া বগৈ তলত আকৌ যাওঁ বগৈ পকি আছো নে পাপিষ্ট গোটা নাই ৰে পকা বগৈ ঘৰলৈ ঘূৰি যাব লাগিব নেকি এতিয়া তো গ'লোঁ নাই বগৈ এইখিনি খাব পৰা বগৈ তো আহিলোঁ আহি পিনে এতিয়া দেখিলোঁ চালোঁ বগৈখিনি খাবলগীয়া বগৈ নহয় কেঁচা তো এতিয়া যাবগৈ লাগিব কিটো কৰিবি ন ইমান কেঁচা কেঁহা বগৈখন খাই থাকে
থাম্বনেল লগাবলৈ যেনেও হেৰি একবি লৈ লওঁ ন চেল্ফি ফটো একবি তো আজি ব্লগটি ইমানে আৰু হ'লেও আৰু বগৰী চগৰীটো খাব নাপালোঁনে সেইফালে আমাৰ ছাৰে পূৰা ব্লগ বনাইছে হিন্দীত এখন ত্যাগ নাই আৰু মাছ চাছ ধৰিব বিৰাট মজা লাগে ধৰি পিনে খালিকৈ সাঁতুৰিব নাজানো আকৌ আগতে সাঁতুৰিছিলোঁ বাৰু কি বুলি কয় যেতিয়া সৰু হৈ আছিলোঁ সৰু মানে কিটো আৰু এল পি স্কুলত পঢ়ি আছিলোঁ তেতিয়া সদায় সাঁতুৰিব আহিছিলোঁ সদায় মাৰ খাঙে ক'ব ঘৰত সেইকাৰণে ঘৰত মাৰ খাই কোনে সাঁতুৰি থাকে হয় নাই তাৰপিছত নেসাঁতুৰিলোঁ আকৌ সেইকাৰণে নেজানিলোঁ আকৌ সাঁতুৰিবলৈ নেজানিলোঁ আকৌ সাঁতুৰিছিলোঁ যদি তো গাইছ বগৰী চগৰীটো খাব নাপালোঁহি তো এনেহে তো ভিডিঅ'টো আজি ইমানতে শেষ কৰি দিম যদি ভিডিঅ'কেইটা চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তো আকৌ নেক্সট ব্লগ মানে হেৰিয়ত লগ পাম অহা বছৰকে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি লৈছোঁ বিদায় বাই